हेलो एवरीवन কি খবৰ সকলোৰে আশা কৰো সকলোৰে খবৰ ভাল মোৰো খবৰ ভালে কালি মন্দিৰৰ পৰা আহিলো আজি আকৌ নতুন এটা ব্লগলৈ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ভাগ্যশ্ৰী ব্লগলৈ আজি ভন্টি মন্দিৰলৈ গৈছে আজি এটো সোমবাৰ আৰু মা পথাৰলৈ গৈছে দেউতা পথাৰলৈ গৈছে আৰু মই এতিয়া পথাৰলৈ যাও মাহত কি কৰিছে চাই আহো মাহতে ভাত খালে বাৰু ভাত খাই গ'ল আকৌ মই এতিয়া পথাৰলৈ যাম এনে এবাৰ যাম আৰু কিন্তু গধূলিলৈ আমি পথাৰত ফুৰিম আজি দিনত যেহেতু বহুত ৰ'দৰ কাৰণে নোৱাৰো মাহতে কষ্ট কৰিব পাৰে সেইকাৰণে দিন বা গধূলি বা ৰাতিপুৱা একো নাচায় যেতিয়াই ৰুবলৈ যায় মই যেহেতু নোৱাৰো বা সেইকাৰণে আমি গধূলিকে যাম ব্লগটো হেকলে চাই দেখিব এতিয়া পথাৰলৈ যাম তাৰ পিছত আৰু এটা বস্তু আপোনালোকক আনবক্সিং কৰি দেখুৱাই আছো কি বস্তু দেখুৱাই আছো লাষ্টলে আনবক্সিং কৰি দেখুৱাই আছো প্ৰথমতে এতিয়া মই পথাৰলৈ যাম মাহঁতক দেখুৱাম বাৰু গধূলি পথাৰত ৰুম যেহেতু মাটি গধূলিও দেখুৱাম এতিয়া যাও ভিডিঅ'টো কন্টিনিউ চাই থাকিব হেকলে পথাৰলৈ যোৱাৰ আগত মই মোৰ চৰাইকেইটাক দানা পানীখিনি দি যাওঁ বলকচোন আৰু নতুনকৈ চৰাই আনিছোঁ চৰাইখিনি দেখুৱাওঁ আপোনালোকক আৰু এইখিনি ডাঙৰ চৰাইখিনি বেছি দিন হোৱা নাই আনিব 15-10 দিনমান হ'ল আৰু এইকেইজনী ইহঁতক অলপ চাফা কৰে এইখিনি চাফা কৰি লওঁ আৰু দানা পানীখিনি দি লওঁ পানী ৰাতিয়ে দিয়া ৰাতিপুৱা যেহেতু দিয়া নাই ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আৰু ইহঁতক অলপ চাফা কৰি কিনে পানীখিনি দি লওঁ লেতেৰাবোৰ চাফা কৰি দিওঁ ভিডিঅ'টো কন্টিনিউ হেকলে চাই থাকিব মই চাফা কৰি লওঁ তাৰপিছত দেখুৱাই আছোঁ আৰু মই ইহঁতক চাফা কৰি দিলোঁ দেখিছেনে লেতেৰাবোৰ গুচাই চাফা কৰি দিলোঁ আৰু এতিয়া দানা দিম এই হৈছে দানা এতিয়া বেয়া দানাখিনি যেহেতু লেট্ৰিং কৰিছে ইহঁতে লেট্ৰিঙো আছে সেইকাৰণে এতিয়া আকৌ চাফা কৰি নতুন দানা দিছোঁ আৰু ইহঁতে অলপ এটা টোপনি যাই থাকে তাৰ কাৰণে মই মেডিচিন পানীৰ লগত মিহলাই দিম এইটো পাউডাৰ হয় এইটো মেডিচিন মই মিহলাই দিম আৰু ঘামি চাওকচোন অৱস্থা নাই গৰম ৰ'দ পানীৰ লগত এইটো মিহলাই দি লওঁ ইহঁতক দি কিনে মই গৈ আছোঁ পথাৰলৈ ভিডিঅ'টো কন্টিনিউ হেকলে চাই থাকিব মই যাবলৈ পথাৰলৈ ওলালোঁ আৰু এয়া তলাটো মাৰি দিলোঁ আৰু এতিয়া মই পথাৰলৈ যাওঁ পথাৰত যাই লগ পাই আছোঁ গাইজ এয়া পথাৰত যোৱা ৰাস্তাটো আমাৰ আৰু মই পথাৰ আহি পাই গ'লোঁ আৰু কি ধুনীয়া পৰিৱেশ চাওকচোন ভিউটো ইমান ধুনীয়া ন বহুত ভাল লাগিছে সেউজীয়া হৈ আছে চাৰিওফালে বেক কেমেৰা কৰি মই দেখাই আছোঁ ৰ'ব কি ধুনীয়া সেউজীয়া পৰিৱেশ আৰু মাহঁত ক'ত ৰুই আছে তালৈকে যাওঁ এইফালেও এখন পথাৰ আৰু এইফালেও এখন পথাৰ এয়া পথাৰৰ পৰিৱেশ কি ধুনীয়া বতাহ দি আছে মলয়া বতাহ দি আছে আৰু আমাৰ মাহঁতে সেইফালে ক'ৰবাত ৰুই আছে মাহঁতে সেইফালে ৰুই আছে দেখিছেনে তাত ৰুই আছে এইকেইটা খুৰীমা হয় আৰু এইকেইটা মাহঁত জিৰণি লৈ আছে তাতে ৰুই আছে আৰু
মই এতিয়া লেতেৰা হ'বলৈ নাযাওঁ আৰু ভাত বনাব লাগিব। এতিয়া লেতেৰা হ'লে মাও যিহেতু পথাৰতে আছে, আকৌ মই লেতেৰা হ'লে আকৌ ভাত বনাবলৈ দেৰি হৈ যাব। সেইকাৰণে এনেই মাহঁতক এবাৰ চাব আহিলোঁ, চালোঁ আৰু ইয়াত থাকি ইমান ভাল লাগিছে ন, কি ধুনীয়া বতাহ দি আছে। খেতি কৰা মানুহখিনি কষ্ট নাপায় এনেকুৱা বতাহ দি থাকিলে, আৰু যদিহে বেছি ৰ'দ দি থাকে বহুত কষ্ট পায় ন সকলোৱে। মাহঁতে আমাৰ কাৰণে ইমান কষ্ট কৰি আছে ন। ময়ো যামে, মই যাম, তাত মাতি আছে মোক, মই কৈছোঁ ময়ো যামে। গধূলি যাম বাৰু, মনটো বেয়া লাগিছে ৰুব পোৱা নাই যিহেতু। এনেই আগে পিছে ৰুওঁ অলপ হ'লেও, অকণমান মাক হেল্প কৰি দিওঁ, বা মা পথাৰলৈ আহিলে মই ঘৰত ভাতখিনি বনাওঁ, সেইখিনিও হেল্প হয় মাৰ কাৰণে। এই মা জিৰণি লৈ থকা বুলি যে কৈছিলোঁ, এতিয়া নামিলে চাওকচোন। ইমান কষ্ট কৰি ৰুৱে ন পথাৰত, আৰু আমি যাতে ভাতবিলাক পেলাওঁ অত্যাচাৰ কৰি, অকণমান পেলাই দিওঁ, মাহঁতে গালি পাৰে। পেলাব নালাগে, কাৰণ ইমান কষ্ট কৰি ৰোৱা যায় ন। আৰু কিছুমানৰ ফালেতো পানী শুকাই গৈছে, কিন্তু আমাৰ ফালে পানী আছে বাৰু পথাৰত। আৰু মোৰ ভিডিঅ'বিলাক ভাল লাগে নে বেয়া লাগে, কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন, কাৰণ কষ্ট কৰি ভিডিঅ' বনাই আছোঁ ন আপোনালোকৰ বাবে। যদি ভাল লাগে বুলি কমেণ্ট কৰি জনাই দিব, মোৰো ভাল লাগিব। আৰু যদি ভাল নালাগে বুলি কয়, তেতিয়াৰ পৰা আজিৰ পৰা মই ভিডিঅ' নবনাওঁ আৰু। কমেণ্ট কৰি জনাই দিবচোন কেনেকুৱা পায় ভিডিঅ'বিলাক। এতিয়া মই ঘৰলৈ গৈ থাকোঁ, আৰু সেইকেইটা পাপাহঁত কঠীয়া দিবলৈ আহিছিল মাহঁতক। ভাত বনোৱা হৈ গ'ল পথাৰৰ পৰা আহি, এতিয়া এইটো আনবক্সিং কৰি দেখুৱাই আছোঁ। আৰু এইটো মই আনবক্সিং কৰি দেখুৱাই আছোঁ, এইটো ইয়াৰবডছ হয়, গান শুনিবৰ কাৰণে আনিছিলোঁ। ইয়াতে দামটো লিখা নাই, কিন্তু 1100 কিবা টকা লৈছে। বুটৰ হয়। এইটো এতিয়া মই আনবক্সিং কৰি দেখুৱাই আছোঁ, এইটো ভিতৰৰ কভাৰটো। আৰু মই যিহেতু কেমেৰাও কৰি আছোঁ, এইটো খুলিও আছোঁ, সেইকাৰণে এখন হাতেৰে খুলিব পৰা নাই, হ'লেও খুলিবলৈ চেষ্টা কৰিছোঁ। খুব ধুনীয়া এটা ইয়াৰবডছ হয়, আৰু 60 ঘণ্টা ইয়াৰ চাৰ্জ থাকে। আৰু এনেও বুটৰ বস্তুবিলাক ভালে হয় ন। আৰু এইটোৱে সেইটো, মই চাৰ্জ দি ফুল চাৰ্জ কৰি থৈ দিছোঁ। আৰু ইয়াৰ লগত 3খন ষ্টিকাৰ আহিছে, ষ্টিকাৰকেইখন মই মোবাইলত মাৰিলোৱে। খুব ভাল হয়, কোনোবাই ল'ব বিচাৰিলে ল'ব পাৰে, সেইবুলি প্ৰমোশ্যন কৰা নাই, এনেই কৈছোঁ আৰু ভাল লাগিছে। মাইক মানে কাণত ধুনীয়া এটা চাউণ্ড আহিছে। আৰু বেলেগ কুস্তি হয়, কুস্তিবিলাক ইয়াৰ। আৰু সেইখন ষ্টিকাৰ হয়, 2খন মাৰিছোঁ, এইখন থৈ দিছোঁ, লেপটপত মাৰিব বোলে দাদাই। আৰু এতিয়া মই যেনেকৈ খুলিছোঁ এনেকৈ ভৰাই থৈ দিওঁ। আৰু মই যে পথাৰত যাম বুলি কৈ আছোঁ, ফাইনেলি গধূলি হ'ল, গ'লোঁ পথাৰলৈ। আৰু এইফালে কঠীয়া আনিবলৈ আহি আছিলোঁ, কঠীয়াখিনি নিলোঁ, নি কিনে অলপ ৰুলোঁ গধূলি হোৱালৈকে। আকৌ গধূলি ঘৰ গুচি যাব লাগিব, কাৰণ গৰু ছাগলী বান্ধিব লাগিব যে। মই ৰুব পাৰিছোঁ নে নাই কমেণ্ট কৰি জনাবচোন। মোবাইলটো থৈ লৈছোঁ অলপমান, মই ভাবিছোঁ পথাৰত ৰুব যাম বুলি কৈছোঁ, আপোনালোকে আকৌ ভাবিব এনেই কৈ আছে যোৱা নাই, সেইকাৰণে ভিডিঅ' কৰি আছিলোঁ।
বেছি ৰোৱা নাই, খুৰীমাহঁতে প্ৰায় ৰুইছে। মাও ঘৰত আহি গৈছে, দুজনী খুৰীমা আৰু মই ৰুইছিলোঁ। সিহঁতক অলপ হেল্প কৰি দিলোঁ। আমাৰখিনি ৰোৱা হৈছে বাৰু, মাহঁত গুচি গৈছে। পথাৰৰ পৰিৱেশটো ধুনীয়া পৰিৱেশ, বতাহ দি আছিল, খুব ভাল লাগে। মই ৰুই ভাল পাওঁ। খালি কি ভৰি হাত বিষায় আৰু, যিহেতু ইমান ৰোৱা অভ্যাস নাই। আমাৰ খেতি আছে, হ'লেও মাজে মাজে যাওঁ। আৰু আজি ভিডিঅ'টো এইখিনিয়ে আছিল। পথাৰলৈ গ'লোঁ, ঘৰুৱা এটা ব্লগ হয়। আপোনালোকে সকলোৱে ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। আগবাঢ়ি যাবলৈ অলপমান সহায় কৰক আপোনালোকেও। আপোনালোকৰ মৰম আশীৰ্বাদ পালে আগুৱাই যাব পাৰিম। আৰু কোনোবাই কমেণ্ট কৰি আছে লং ভিডিঅ' লাগে বুলি। লং ভিডিঅ' দিব মই কেতিয়ালৈ পাৰিম নাজানো, কাৰণ মই মোবাইলত ৰিচাৰ্জ ভৰাও 1 GB বা 1.5 GBকৈ পাওঁ। সেইখিনিৰে মই আপলোড দিব লাগে। মই কিবা মোবাইলত চাব নোৱাৰোঁ। ইমান লং ভিডিঅ' আপলোড দিলে বহুত MB খাই যায়, সেইকাৰণে মোৰ অসুবিধা হয়। কোনেও বেয়া নাপাব। 10-12 মিনিটৰ সেনেকুৱা ভিডিঅ' আপলোড কৰিম। আৰু সকলোৱে মৰম দিব, আগুৱাই যাম। মই পথাৰৰ পৰা আহি পাই গ'লোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ বাই বাই। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। টেক কেয়াৰ।